নমস্কাৰ আসাম টুৰিপলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বৰ্তমান আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এক নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে কংগ্ৰেছৰ ভাৰতজোৰ পদযাত্ৰাৰ সময়তেই অঘটন। বিদ্যুতৰ তাৰত লাগি হাস্পাতালত ভৰ্তি 4 কংগ্ৰেছ কৰ্মী। ভাৰতৰ দক্ষিণৰ পৰা আৰম্ভ হোৱা এই ভাৰতজোৰ আন্দোলনত অংশ হিচাপে ভাগ লোৱা কেইগৰাকীমান কৰ্মকৰ্তাৰ গাত বিদ্যুতৰ তাঁৰ লাগি বেয়াকৈ আঘাত পায়, যাৰ ফলত বৰ্তমানে হস্পিটেলত ভৰ্তি হ'ব লগা হৈছে 4 গৰাকীকৈ কংগ্ৰেছৰ কৰ্মী। এই অঘটন সংঘটিত হৈছে কৰ্ণাটকৰ বেল্লাৰীত। ঘটনাটো সংঘটিত হোৱাৰ লগে লগে আহত লোককেইগৰাকীক ততাতৈয়াকৈ নিকট হস্পিটেলত ভৰ্তি কৰোৱা হয়। ঘটনাৰ সন্দৰ্ভত জানিব পৰা অনুসৰি লোককেইগৰাকীয়ে এই পদযাত্ৰাৰ সময়ত হাতত লোহাৰ দণ্ডিত কংগ্ৰেছৰ পতাকালৈ খোজকাঢ়ি গৈ আছিল। সেই সময়তে পথৰ কাষৰ ওপৰেৰে পাৰ হৈ যোৱা বিদ্যুৎ তাঁৰত লাগি ধৰে লোক 4 গৰাকী। এই ঘটনাৰ পাছতেই এতিয়া কংগ্ৰেছৰ ফালৰ পৰা এক টুইট সদৰি কৰি জানিবলৈ দিয়ে যে ঘটনাত আহত হোৱা 4 গৰাকী লোককে কংগ্ৰেছ দলৰ ফালৰ পৰা 1 লাখ টকাকৈ আৰ্থিক অনুদান হিচাপে দিয়া হ'ব। আৰু দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে মৰিগাঁও জিলা দিৱসত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি। সংবাদকৰ্মীক আক্ৰমণ একাংশ দৰ্শকৰ। মৰিগাঁও জিলা দিৱস উপলক্ষে কালি আয়োজন কৰা নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মুখ্য আকৰ্ষণৰূপে উপস্থিত আছিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। কিন্তু নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত চলি থকাৰ মাজতেই একাংশ দৰ্শকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে উদন্ত দৰ্শকে ভাঙি পেলালে পেণ্ডেলৰ বহু চকী মেচ। নিশা অনুষ্ঠানত সৃষ্টি হোৱা সেই উত্তপ্ত পৰিস্থিতিত একাংশ দৰ্শকে সংবাদকৰ্মীকো শিল, বটল, জোতা, চেণ্ডেল, ভঙা চকী আদি নিক্ষেপ কৰি আক্ৰমণ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি মৰিগাঁও আৰক্ষীয়ে ইতিমধ্যে কেইবাজন লোককো আটক কৰে। উদন্ত দৰ্শকৰ আক্ৰমণত কেইবাগৰাকীও সংবাদকৰ্মী তথা মহিলা আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে এক শিহৰণকাৰী পথ দুৰ্ঘটনা। টেংকাৰ টেম্পুৰ সংঘৰ্ষত 4 শিশুসহ 9 জনৰ মৃত্যু। কৰ্ণাটকৰ হাছান জিলাত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত 4টা শিশুসহ 9 গৰাকী লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন 10 গৰাকী লোক। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি গাখীৰৰ টেংকাৰ কৰ্ণাটকৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছ আৰু যাত্ৰীবাহী টেম্পুৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত মৃত্যু হোৱা আটাইকেইগৰাকী লোক টেম্পুখনত আছিল। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাইছিল 6 জনকৈ লোকে। ইফালে আন 3 জন লোকৰ হাস্পাতালত মৃত্যু ঘটে। জানিব পৰা অনুসৰি দুৰ্ঘটনাটোত আহত হোৱা লোকসকলৰ চিকিৎসা স্থানীয় এখন হাস্পাতালত চলি আছে বুলি জানিবলৈ দিয়ে। চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে নিৰীহৰ ওপৰত অত্যাচাৰ চলাই নিলম্বন মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীক নিলম্বিত হ'ল উপ পৰিদৰ্শক ভৱেন দত্তও। উল্লেখযোগ্য যে ডিমৌ 10 যুৱকৰ ওপৰত দুয়ো চলাইছিল অমানসিক অত্যাচাৰ। আৰু আজি ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকে নিলম্বন কৰে 2 জন বিষয়াক। আৰু শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে হাতীগাঁও আৰক্ষীৰ জালত পৰিল প্ৰবঞ্চনাৰে ধন সৰকোৱা চক্ৰ। এটিএমৰ সহায়ত বিভিন্ন লোকৰ পৰা ধন সৰকাইছিল এই চক্ৰটোৱে। আৰক্ষীয়ে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰিছে 4 প্ৰবঞ্চকক, লগতে জব্দ কৰিছে 88খন এটিএম কাৰ্ড। 3খন 4-চকীয়া বাহনো জব্দ কৰিছে আৰক্ষীয়ে। চক্ৰটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ধন সৰকোৱা বহু সামগ্ৰী। এই 4 প্ৰবঞ্চক কেইটাৰ নাম লটফাৰ ৰহমান, আমিনুল, হানিফুৰ আৰু শ্বাহিদুল বুলি জানিব পৰা গৈছে। বাতৰি আজিলৈ ইমানেই। ব্যুৰো ৰিপৰ্ট আছাম 24।